নমস্কাৰ আকৌ এবাৰ মই সুমি আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা অতি সহজ পদ্ধতি আৰু কম সময়তে বনোৱা নুডল অমলেট ইভিনিং স্নেকৰ ভিডিঅ'। ইয়াৰ বাবে প্ৰয়োজন হ'ব পিয়াজ, ৰঙলাও ফুল, ক্যাপসিকাম, নুডলটো মই অথনিয়ে বইল কৰিছিলো নিমখ দি, কবি, জলকীয়া। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ধনিয়া, গাজৰ, গ্ৰীণ মটৰ আদিও দিব পাৰে, তেতিয়া খাবলৈ আৰু বেছি ভাল হয়। এতিয়া মই সিম্পলভাৱে বনাইছো। এতিয়া মই গেছত টাৱাখন উঠাই দিম আৰু টাৱাখন গৰম হোৱাৰ পিছত মই ইয়াত ৰিফাইন তেলখিনি দিম। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলো দিব পাৰে। মই যেহেতু এটা ৰিফাইন দিম, ৰিফাইনখিনি গৰম হোৱালৈকে মই এতিয়া নুডলখিনি মই মিক্স কৰিবলৈ ল'ম। নুডলখিনিত মই এতিয়া কবি, পিয়াজ, কাটি থোৱা ক্যাপসিকাম আৰু ৰঙলাওখিনি দি দিম। আৰু মই ইয়াত দুটা কণী যোগ কৰি দিম। তাৰপিছত মই ইয়াত ধনিয়া পাউডাৰ আৰু ৰেড চিলি মই ইয়াত দি দিম আৰু হালধি দিম আৰু অকমান পৰিমাণ অনুসাৰে নিমখ দিম। এতিয়া সকলোখিনি মই মিক্স কৰি দিম ভালকৈ। এয়া মিক্স কৰা হৈ গৈছে। আৰু আনফালে টাৱাখনত ইতিমধ্যে ৰিফাইন তেলখিনি গৰম হৈ গৈছে। এতিয়া মই নুডলখিনি টাৱাখনত আমলেট বনোৱাৰ দৰে দি দিম আৰু 2 বা 3 মিনিটমানৰ বাবে গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। আপোনালোকেও এই নুডল আমলেট স্নেকটো এবাৰ বনাই চাবচোন, খাবলৈ নিশ্চয় বহুত ভাল পাব আৰু বনাই খাই মোক কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিলে। আৰু যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ চাইছে, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব এটা কৰি দিব, যাতে পিছত কি ভিডিঅ' দিওঁ তাৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। আপোনালোকে এই স্নেকটোত মেগী দিও বনাব পাৰে। এতিয়া 3 মিনিট হৈ যোৱাৰ পিছত মই এয়া উল্টিয়াই দিম। এফালে ধুনীয়াকৈ সিজি গৈছে, মানে ফ্ৰাই হৈ গৈছে। আৰু আনফালেও মই 3 মিনিটমান সময় মিডিয়াম ফ্লেমত ৰাখি দিম এনেকৈ। এয়া ইতিমধ্যে 3 মিনিট হৈ গৈছে আৰু এয়া ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে দুইটা ফালে। এতিয়া মই এইখিনি কাঢ়ি দিম এখন ডিছলৈ আৰু গেছটো বন্ধ কৰি দিম। এতিয়া মই এয়া পিজাৰ নিচিনাকৈ কাটি ল'ম, চাৰিফাল কৰি দিম মই। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ সৰু সৰু কৰিব পাৰে, ইয়াতকৈ সৰু পিচ কৰিব পাৰে। এতিয়া মই ইয়াৰ ওপৰত কিষান মিক্স ফ্ৰুইট জামটো দি দিম। আপোনালোকে ইচ্ছা কৰিলে টমেটো চচ বা চিলি চচো দিব পাৰে। এয়া মই বনোৱা নুডল আমলেট ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি একাপ ডাঠ গাখীৰ চাহৰ লগত মই এয়া খাম।